পুনৰ স্বাগতম জনালো ইউটিউব চেনেল নিউজ এইচএমলৈ। ইয়াতে মই দিনটোৰ কেইটামান টিভি পেপাৰৰ নিদিয়া গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াওঁ। গতিকে সেইখিনি জানিব বিচাৰিলে চেনেলটি ছাবস্ক্ৰাইব কৰি থব আৰু লগতে বেল আইকনটো টিপি থব, ভিডিঅ'খিনি দিয়াৰ লগে লগে যাতে আপুনি নটিফিকেশ্যন পায়। আৰু এইখিনিতে কওঁ, যদি ভিডিঅ'টি ভাল লাগে লাইক কৰিব, চেনেলটিও ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰৰ যোগ্য বুলি ভাবিলে ভিডিঅ'টি শ্বেয়াৰ কৰিব। সৰ্বপ্ৰথমে জানক, দোকান পোহাৰ খুলিব বুলি যি কেন্দ্ৰীয় চৰকাৰে কৈছিল, তাৰ ক্ষেত্ৰত আমাৰ অসম চৰকাৰে কি সিদ্ধান্ত এতিয়ালৈকে লৈ আছে তাৰ বিষয়ে মই আপোনালোকক জনাওঁ। শনিবাৰৰ পৰা দেশৰ সকলো দোকান পোহাৰ খুলিব পাৰিব বুলি শেহতীয়াকৈ এক নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে। শুকুৰবাৰে নিশা দেশৰ কোটি কোটি ব্যৱসায়ীক এই ভাল খবৰটো দিলে গৃহ মন্ত্ৰালয়ে। জাৰি কৰা নিৰ্দেশনাত কোৱা হৈছে যে শনিবাৰে পুৱাৰে পৰা দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশত সকলো পঞ্জীয়নভুক্ত দোকান খুলিব পাৰিব, কিন্তু শ্বপিং মল, জিম অথবা শ্বপিং কমপ্লেক্স আদি প্ৰতিষ্ঠানসমূহ লকডাউনৰ শেষ নোহোৱা পৰ্যন্ত বন্ধ থাকিব। গৃহ মন্ত্ৰালয়ে লগতে দোকানীসকলৰ বাবে কেইটামান চৰ্তও বান্ধি দিছে। সেই চৰ্তকেইটা হৈছে, সকলো দোকানত 50% কৰ্মচাৰীয়েহে এইকেইটা দিন কৰ্ম সম্পাদন কৰিব লাগিব। সামাজিক দূৰত্ব, লগতে গ্ৰাহক আৰু দোকানীয়ে উভয়ে মাস্ক পৰিধান কৰাটো বাঞ্ছনীয়। এই নিৰ্দেশনাৰ লগতে স্পষ্ট কৰি দিয়া হৈছে যে বৰ্তমানেও বজাৰসমূহ খুলি দিয়াৰ বাবে কেন্দ্ৰই কোনো নিৰ্দেশনা জাৰি কৰা নাই। গতিকে 3 মে পৰ্যন্ত দেশত যাতে কোনো বজাৰ নবহে তাৰ প্ৰতি প্ৰশাসন চকু ৰখাটো দৰকাৰ। আনহাতে যিবোৰ অঞ্চল কৰোনাৰ সংক্ৰমণক কেন্দ্ৰ হিচাপে গণ্য কৰি ৰেড জ'নত অন্তৰ্ভুক্ত কৰা হৈছে, তেনে অঞ্চলত কোনো দোকান পোহাৰ খোলাৰ অনুমতি প্ৰদান কৰা নাই। এয়া আছিল শুকুৰবাৰে দিয়া কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ এয়া সূচনা। কিন্তু আমাৰ অসমত দোকান খোলাৰ সন্দৰ্ভত কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই বুলি স্পষ্ট কৰিছে আমাৰ অসম চৰকাৰে। কিছু সাৱধানতা আৰু চৰ্ত অনুযায়ী কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে শ্বপিং মলৰ বাহিৰে দেশৰ সকলো দোকান খোলাৰ নিৰ্দেশনা শুকুৰবাৰে নিশা জাৰি কৰিছে যদিও অসম চৰকাৰে এতিয়ালৈকে এই দিশত কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই। এই কথা কিছু সময় পূৰ্বে টুইটাৰ যোগে সদৰি কৰি অসমৰ জনসংযোগ বিভাগে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণলৈ টেগ কৰি এই টুইটাৰটো লিখা হৈছে, অসম চৰকাৰে ৰাজ্যত জাৰি কৰা তলাবন্ধৰ কোনো শিথিলতা অনা নাই বা এই ক্ষেত্ৰত কোনো সিদ্ধান্তও গ্ৰহণ কৰা নাই। দোকান, বিউটি পাৰ্লাৰ খোলাৰ সন্দৰ্ভতো কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই। এই দিশত সিদ্ধান্ত লোৱা হ'ব অহা 27 এপ্ৰিলতেহে। গতিকে 27 এপ্ৰিললৈকে আমি থাকিব লাগিব, তাৰপিছতেহে গম পাম। কেন্দ্ৰত যদিও এইখিনি খোলাৰ নিৰ্দেশনা দিছে, কিন্তু আমাৰ অসম চৰকাৰত বৰ্তমানলৈকে অসম চৰকাৰে তাৰ কোনো সুবিধা দিয়া নাই। আৰু এই কেন্দ্ৰীয় চৰকাৰৰ যিটো সূচনা, সেইটোকে লৈ যাতে আমাৰ অসমত আকৌ দোকানীখিনি আগ নেবাঢ়ে খুলিবৰ কাৰণে, কাৰণ সেইটোৱে বিপৰীত হ'ব। কাৰণ এতিয়াও পুলিচ প্ৰশাসনক সম্পূৰ্ণকৈ তহলদাৰ কৰিবলৈ দিয়েই থৈছে। গতিকে যাতে সেই তেনেকুৱা এচাত দুচাত খোৱাৰ পৰা আপোনালোক যেন বিৰত থাকে। কাৰণ কেন্দ্ৰীয় বুলি ক'বলৈ যাওঁতে কেন্দ্ৰই গোটেই ৰাজ্যকে খুলিবলৈ দিয়া নিৰ্দেশ অনুসৰি আমাৰ অসমতো খুলিব লাগে, কিন্তু অসম চৰকাৰে এতিয়ালৈকে খোলা দিয়া নাই। সেইটো গুৰুত্বপূৰ্ণ কথা। 27 তাৰিখৰ পিছতেহে বা 27 তাৰিখৰ দিনা হয়তো আমি ইয়াৰ সবিশেষ জানিব পাৰিম। গতিকে দোকান পোহাৰ খোলাৰ ক্ষেত্ৰত এইখিনি আছিল। বৰ্তমানলৈকে আমাৰ ভাৰতবৰ্ষত কি ৰূপ ধাৰণ কৰিছে কৰোনাই, তাৰ সবিশেষ শেহতীয়া তথ্য অনুসৰি জানক। ভাৰতত কৰোনাত আক্ৰান্ত হৈ 780 লোকৰ মৃত্যু। আক্ৰান্ত লোকৰ সংখ্যা হৈছে গৈ 24,504 জন। আনহাতে আৰোগ্য লাভ কৰিছে 5,496 গৰাকীয়ে। বৰ্তমানৰ চিকিৎসা প্ৰদান কৰি থকা হৈছে 18,228 গৰাকী লোকক। সৰ্বাধিক আক্ৰান্ত হোৱা মহাৰাষ্ট্ৰত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হ'ল গৈ 6,817 গৰাকী। মৃত্যু হৈছে 301 গৰাকী। গতিকে শেহতীয়াকৈ কৰোনাৰ যি দেশখনত মোটামুটি যি তথ্য, একদম শেহতীয়া তথ্য এই মুহূৰ্তলৈকে, সেইখিনি আপোনালোকক জনালোঁ। আজি গুৰুত্বপূৰ্ণ খবৰত মই এই ভিডিঅ'টিত এইখিনিয়ে জনালোঁ। আৰু ভিডিঅ' মই পিছত দি থাকিম কিছুমান গুৰুত্বপূৰ্ণ খবৰ লৈ। চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে বেল আইকন টিপি থ'ব। মই ভিডিঅ'টি দিয়াৰ লগে লগে আপুনি নটিফিকেশ্যন পাব। লগতে চেনেলটি ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টি লাইক কৰিব আৰু শ্বেয়াৰ কৰিব যদি আপুনি শ্বেয়াৰৰ যোগ্য বুলি ভাবে। সকলোৱে জনাটো দৰকাৰ। কিছুমান কথা সকলোৱে গম নাপায়। কিছুমানে টিভি বা নাচায়, কিছুমানে ঘৰতে ব্যস্ত হৈ থাকে, কিন্তু মোবাইলটো পটককৈ উলিয়াই চায়। গতিকে যদি আপুনি শ্বেয়াৰ কৰি থয়, তেতিয়াহ'লে আপোনাৰ
যিখিনি বন্ধু বান্ধৱী পৰিয়ালবৰ্গ তেওঁলোকে যাতে খবৰবোৰ পাই যায় তাৰ কাৰণে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম। আজিলৈ আহোঁ। নমস্কাৰ।